নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জনাই গৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমৰ বানাক্ৰান্তৰ কাষত থিয় দিবলৈ সাজু হৈছে বলিউডৰ সুপাৰষ্টাৰ সলমান খান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি অভিনেতা সলমান খানে অসমৰ বানপীড়িত অঞ্চলসমূহৰ সহায়ৰ বাবে এক বহুমুখী সাহায্য অভিযান হাতত লৈছে এই কাৰ্যসূচীৰ অধীনত তেওঁ নিজৰ বেচৰকাৰী সংস্থা বিং হিউমেন আৰু অসমৰ তেওঁৰ অনুৰাগী গোটৰ সৈতে যৌথভাৱে কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে কেইবাটাও পৰ্যায়ত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াব সলমান খানে প্ৰথম পৰ্যায় জৰুৰীকালীন সাহায্য আৰম্ভণিতে বানত প্লাবিত এলেকাসমূহৰ লোকসকলৰ বাবে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ ৰেডি টু ইট ফুড পেকেটছ আৰু প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হ'ব দ্বিতীয় পৰ্যায় ৰেচন যোগান পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী পৰিয়ালসমূহক জৰুৰী ৰেচন কিট প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে তৃতীয় পৰ্যায় পুনৰ নিৰ্মাণ কাৰ্য বানৰ ধ্বংসলীলাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ স্কুল আৰু চিকিৎসালয়সমূহ পুনৰ নিৰ্মাণতো বিং হিউমেন সংস্থাই সাহায্য আগবঢ়াব জনাই গৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত ফেচবুক লাইভত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান প্ৰভাৱিত পৰিয়াল শিক্ষাৰ্থী আৰু অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে নতুন খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বানত ৬১ গৰাকী লোকৰ মৃত্যু হৈছে এতিয়ালৈকে ৭৮,০০০ পশুধনৰ মৃত্যু হৈছে লগতে বানত ৭৩,০০০ হেক্টৰ কৃষিভূমি ধ্বংস হৈছে বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক বহি অথবা বিদ্যালয়ৰ লগত জড়িত আন সামগ্ৰী কিনাৰ বাবে চৰকাৰে প্ৰদান কৰিব ১৫,০০০কৈ টকা জনাই গৈছোঁ ৰাতিপুৱাৰ আটাইতকৈ ডাঙৰ খবৰ নাজিৰা শিৱসাগৰ যোৰহাটলৈ পুনৰ অশনি সংকেত বিপদসীমাৰ ওপৰেৰে বৈছে দৰিকা আৰু জাঁজি নৈ উৰেনিশা বৰষুণৰ ফলত উফন্দি উঠিছে দুয়োখন নদী বনাই দনতোলাৰ মাতাউৰীৰ বঙা অংশৰে পুনৰ সোমাইছে পানী বাৰণি পানীয়ে পুনৰ প্লাবিত কৰিছে বিস্তীৰ্ণ কৃষিভূমি পুনৰ দৰিকা আৰু জাঁজিয়ে কাল ৰূপ লোৱাৰ আশংকা জনাই গৈছোঁ ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ চৰাইদেউ শিৱসাগৰৰ বন্যাৰ্থক বস্ত্ৰ যোগান ধৰিব ৰাজ্যিক বিজেপিয়ে বস্ত্ৰৰ বাবদ ১৫ কোটি টকা ব্যয়ৰ সিদ্ধান্ত ৰাজ্যিক বিজেপিৰ 1.৭০ লাখ বন্যাৰ্থ মহিলাক মেখেলা চাদৰ দিব বিজেপিয়ে বানপীড়িত পুৰুষক যোগান ধৰিব ১.৭০ লাখ টি চাৰ্ট ১.৫০ লাখখন আঁঠুৱাও যোগান ধৰিব ৰাজ্যিক বিজেপিয়ে সদনত জনালে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই